মৰমৰ বন্ধু বান্ধৱী সকল খুব ভাল খবৰ এটা পালো। এয়া মাছ কাটিয়ে আছিলো। পাৰ্টি হ'ব লাগিছিলে নগাঁৱত, কিন্তু উপায় নাই। মই আছো কাৰ্বি আংলঙত। ভতিজা দুজনীয়ে মেট্ৰিক দিছিলে, তাৰে দুইজনী ৰিজাল্ট পাইছোঁ। এজনী হৈ গ'ল ভাগ্যশ্ৰী দাস, এজনী হৈ গ'ল আৰু তৃষ্ণা দাস। মোৰ দাদাৰ ছোৱালী দুইজনীয়ে মেট্ৰিকত ভাগ্যশ্ৰী দাসে ফাৰ্ষ্ট ডিভিজন গৈছে আৰু তৃষ্ণা দাসে গ'ল ছেকেণ্ড ডিভিজনত। খুব ভাল লাগিলে। তাৰ কাৰণে আপোনালোকক আকৌ ভিডিঅ'টো বনালোঁ, কাৰণ কৈছিলোঁ মই আগতে যে মোৰ ভতিজা দুইজনীয়ে পৰীক্ষা দিছে, লগতে মোৰ ছোৱালীয়েও দিছে হাই ছেকেণ্ডেৰী। গতিকে আজি সিহঁতৰ ৰিজাল্ট পাইছোঁ, বহুত ভাল লাগিছে। সিহঁতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। লগতে মই আজি মাছ কাটি আছোঁ। পাৰ্টিটো ইয়াতে খাম আৰু নিজৰ টকাৰে। নগাঁও গ'লে বাৰু দাদাহঁতৰ নবৌহঁতৰ লগত খাম। গতিকে ভাল লাগিলে খবৰটো পাই। আপোনালোকৰ কেনেকুৱা হৈছে কাৰ জনাব দেই কমেণ্ট কৰি। বহুত ভাল লাগিলে মোৰ। আজি নিজৰে ভতিজা ছোৱালী ইমান ধুনীয়া পৰীক্ষাত ৰিজাল্ট কৰিছে। যিয়ে নহওক সিহঁতৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিলোঁ। আজিলৈ আহিছোঁ, খবৰটো আপোনালোকক জনালোঁ।